ৰাস্তাৰ মাজত খোজ কাঢ়ি দেখা নাই লাগিল গাড়ীখন ইংলিছ মাৰিছে ৰখাটো চাইডত ৰখা চেলুট মাৰা এইটো মই গাড়ীখন থৈ What? Kinam? I don't understand. Afghanito, British, Italian. So, Sarada. What? অলপমান জোৰে কোৱা শুনা নাই জোৰে কোৱা মানে মই মাহীহঁতৰ ঘৰলৈকে যাম দুপট্টা লৈ মাহীহঁতৰ ঘৰলৈ যাব সঁচা কথা যাবি আমি লৈ যাম তো আমি তিনিটা আছো ফুৰিব যাবা কোৱা আমাক আমি লৈ যাম কথাও নোলা লাইনত লগা আৰু দুজনী মইনা আহিছে আমি লগাইছিলো জানো লগাইছিলো নাই লগো আমি এইবিলাক কিহৰ কাৰণে আমাৰো কলে কিয় আমি কি এডমিশন লোৱা নাই আমি কি এনে আহিছো নেকি আমাৰ কি একো অধিকাৰ নাই তোমাৰ অধিকাৰটো মই দেখাও নেকি অধিকাৰ দেখাবা আমাক হা অধিকাৰ দেখাব আহিছা আপুনি মোক চাৰ মাৰিবলৈ ক'ত ইমান সাহস পালে সাহস আছে লাইনত যা মোৰ চাইডত ক'ত যা তই কিমান চাম তই কি নাম তোৰ চিনাই গৈ আছে চাইডে যাবলৈ নাজানো মাথা তল কৰ চাইডে কি হ'ল কিয় খাৰা উঠি যায় ডাঙৰ চেলুবাৰ ডাঙৰ এই দুপট্টাখন কি কৰা যায় ভাল লাগিছে মাইনা তুমি ইফালে আছা আমাকে কি নালাগে বুজিছ তই কি বুজা নাই তোমাক এতিয়া আমি কইনা বনাম জানানে কইনা মানে কি চাই লোৱা হাতখন ডাঙৰ দিগদাৰ হৈছে নহয় নাই লগা বিদ্যুৎ জামানৰ নিচিনা একো নহয় তই কমান্ডো বনচোন জাননে কমান্ডো বনি এনেকে কৰ এনেকে ষ্ট্ৰেট আৰু ফালে আৰু এটা কথা ৰ স্মাৰ্ট কলেজখন ঘূৰাই আনো কলেজ ঘূৰাব লাগে বল চিধা বল পুৰা মজা লাগি
নিকু ইয়াত খবৰ পাতি লৈছনে নাই লৈ চবৰে হাৰি লৈছো এই মাত্ৰ যোৱা ল'ৰাটো আহিছে নতুনকে শিকিব কলেজত নিব কোবাই কিছ আমি গেলি এটা কথা আছিল নহয় লাইনত লগাইছিল এটা চলি না আগেখন পিছফালে কৰিবা দে আৰু অলপ গেপ ৰাখিবা কৰোনা ন এই পিছটো কৰ পৰা টপকে নামাকে নাই তৰ্ক কৰে আইও কি হ'ল নাপায় আহিছে কলেজত ততে এনেকুৱা অত্যাচাৰ কেলে কৰ লাগিছিল এ তাকে তহঁতৰ মোৰ মনটো কেলে ভাঙি দিয় কি হৈছে হেল্ল' আণ্টি আণ্টি ক'ত কি হৈছে তাৰ আণ্টি যিমান পাৰি সোনকালে আহক কলেজলৈ ৰবা মই গৈ আছো কি কৰিলা তোমালোকে এইবোৰ কি কৰিলা তোমালোকৰ কাৰণে আজি মই মোৰ এজন বন্ধুক হেৰালো এখন মাক বাপেকে নিজৰ সন্তানেই হেৰালে কিয় কৰিলা তোমালোকে এইবোৰ কিয় কৰিলা ক'বলৈ আহি তোমালোকৰ মনত এজন ল'ৰা জীৱন তুমি কৰি পেলালা তোমালোকৰ মাজত কাৰোবাৰ যদি এনেকুৱা হ'লে তোমালোকৰ কেনে লাগিল তোমালোকৰ কাৰণে আমি আমাৰ বন্ধুজনক হেৰুৱা মন লগা হ'ল আমি এই বাতৰ নাটৰ জৰিয়তে ৰেগিঙৰ ভয়াৱহতাৰ ওপৰত বাৰ্তা দিব বিচাৰিছিলোঁ এই ৰেগিঙৰ ফলত কোনে নিজৰ সন্তান হেৰুৱাইছে কোনোৱে নিজৰ বন্ধু হেৰুৱাইছে আৰু কিমানে যে মানসিকভাৱে ভাগি সমাজৰ নিকৃষ্টতম কিমানে নিজকে নমাই পেলোৱাইছে আমি বহুত সুখী আমাৰ এই অনুষ্ঠানখনত এণ্টি ৰেগিং এক্ট থকাৰ বাবে যদিও বা উচ্চ শিক্ষাৰ বাবে অন্য এটা অনুষ্ঠানত গ'লে এনে ৰেগিঙৰ আমি সন্মুখীন হ'ব পাৰোঁ যাৰ বাবে আমি সদায় সাজুৱাই থাকিব লাগিব তাৰ বিৰুদ্ধে মাত মাতিবলৈ ধন্যবাদ জনাব বিচাৰোঁ আমাৰ অনুষ্ঠানখনৰ প্ৰধান অধ্যক্ষ শ্ৰী শিখামণি কোঁৱৰ ডাঙৰীয়াক আমাৰ এই কাৰ্যক্ৰমটি চলাই নিয়াত অনুমতি প্ৰদান কৰাৰ বাবে লগতে আমাৰ শিক্ষা বিভাগৰ শাশ্বতী মেম তাচিনা মেম আৰু ডেইজি মেমকো ধন্যবাদ ইয়াৰ পৰাই জনালোঁ আমাৰ এই কাৰ্যক্ৰমটি সুচাৰুৰূপে চলাই নিয়াত মাৰ্গদৰ্শন কৰাৰ বাবে নীলোফাৰ মেমক ইয়াৰ পৰাই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমাৰ 7th ছেমিষ্টাৰৰ বন্ধু বান্ধৱী সকলোকে মই ধন্যবাদ জনাব বিচাৰোঁ আমাৰ এই কাৰ্যক্ৰমটো সুচাৰুৰূপে পৰিচালিত কৰাত সহায় কৰাৰ বাবে শেষত সকলোৰে পৰা এটা হাত চাপৰি বিচাৰি আমাৰ এই অনুষ্ঠানটো ইয়াতে